বননদী অভয়াৰণ্য তথা ফাৰপুতৰ সীমান্তৰ যি বনাঞ্চল তাৰ যথেষ্টখিনি বহুদিনৰ পৰা কাম কৰি আছে আজি বিশ্ব বন্যপ্ৰাণী দিৱসৰ লগত সংগতি ৰাখি কি ক'ব চাম হয় আজি বিশ্ব বন্যপ্ৰাণী দিৱস বন্যপ্ৰাণী মানে ওয়াইল্ড লাইফটো যথেষ্ট গুৰুত্বপূৰ্ণ আমাৰ মানৱ সমাজ জীয়াই থাকিবৰ কাৰণে বন্যপ্ৰাণী জীয়াই থকাটো প্ৰত্যেকটা প্ৰজাতি জীয়াই থকাটো যথেষ্ট গুৰুত্বপূৰ্ণ তাৰ কাৰণে ৰাইজক সজাগতা লাগে আৰু সজাগতা হিচাপে আজি টেংকি বস্তিত এটা প্ৰগ্ৰাম আয়োজন কৰা হৈছে আৰু ইয়াতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুতো গণ্যমান্য ব্যক্তি আহিছে মুবিনা আখতাৰ প্ৰণয় বৰদলৈ আহিছে ডিএফও আহিছে আমাৰ পিডি ছাৰ আহিছে গতিকে সকলোৱে আহি ইয়াতে আজি আৰু ৰাইজৰ ভাল উপস্থিত আছে ষ্টুডেণ্ট উপস্থিত আছিল গতিকে খুব ভাল এটা প্ৰগ্ৰাম ইয়াতে আজি সমাপন হ'ল বিশেষকৈ কি কাৰ্যসূচী আছে আমি ইয়াতে যেহেতু টেংকি বস্তি এৰিয়াটোত হাতী মানুহৰ সংঘাতটো এটা বৰ ডাঙৰ সমস্যা গতিকে সেই বিষয়টোৰ ওপৰতে আমি ভালকৈ অলপ আলোচনা কৰা হৈছে আৰু বিশেষকৈ MGNৰেগাৰ নিচিনা এটা বিশদ যিটো প্ৰজেক্ট এই প্ৰজেক্টটোক আমি কেনেকৈ হাতী মানুহৰ সংঘাত ৰোধ কৰাত ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰা হৈছে গ্ৰাম সভাবিলাকত এই বিষয়টো আলোচনা কৰিবলৈ কোৱা হৈছে আলোচনা কৰি যদি MGNৰেগাৰ থ্ৰুদি একশ্যন প্লেনত কিছুমান কাম ভৰোৱা হয় যিবিলাক কামৰ দ্বাৰা হাতী মানুহৰ সংঘাত ৰোধ কৰিব পাৰি তেতিয়াহ'লে সেইবিলাক কাম কৰি পেলাই এই সমস্যাটোৰ লগত ডিল কৰাৰ বা সমাধান কৰাৰ এটা উপায় উলিওৱা হ'ব বুলি আলোচনা হৈছে ৰাইজ অন্যতম গুৰুত্বপূৰ্ণ অংশ যিদৰে ফৰেষ্ট ডিপাৰ্টমেণ্ট ইনভলভ হ'ব লাগিব যিদৰে এডমিনিষ্ট্ৰেশ্যন প্ৰশাসন ইনভলভ হ'ব লাগিব ঠিক একেদৰে ৰাইজো ইয়াতে একেধৰণে অংশগ্ৰহণ কৰিব লাগিব তেতিয়াহে সমস্যাটো সমাধান হ'ব ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ IUCNৰ উদ্যোগত সমগ্ৰ বিশ্বজুৰি এইটো 2013 চনৰ পৰা 3 মাৰ্চৰ দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস ৰূপে পালন কৰি অহা হৈছে এইটো পালন কৰাৰ মূল লক্ষ্য উদ্দেশ্য হৈছে বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত এটা সচেতনতা সৃষ্টি কৰা আৰু এই IUCNৰ উদ্যোগত পালিত হোৱা এই বিশ্ব বন্যপ্ৰাণী দিৱস আমি কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটিৰ উদ্যোগত আৰু প্ৰথমবাৰৰ কাৰণে এইটো মই কৈছোঁ প্ৰশংসা কৰিব লাগিব যে DRDA তেওঁলোক আগবাঢ়ি আহিছে DRDAৰ সহযোগত আমি 1 নং টেংকি বস্তি এলেকাত আমি বাছি লৈছিলোঁ আৰু এই 1 নং টেংকি বস্তি বাছি লোৱাৰ মূল কাৰণটো হৈছে এইটো এটা হস্তি মানুহৰ সংঘৰ্ষ জৰ্জৰ এটা এলেকা এই এলেকাত এটা এই সন্দৰ্ভত বন্যপ্ৰাণী সন্দৰ্ভত সচেতনতা সৃষ্টি কৰাৰ প্ৰয়াসেৰে এই অনুষ্ঠান কৰিছোঁ আৰু ইতিমধ্যে আমি সকলোৱে জানি আচৰিত হ'ব যে বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ প্ৰায় 40,000 বন্যপ্ৰাণী 40,000 মানে বন্যপ্ৰাণী অন্য যিবিলাক উদ্ভিদ এনেকুৱা প্ৰজাতিৰ মুঠে 40,000 প্ৰজাতি আজি বিপন্ন বুলি চিহ্নিত হৈছে যিটো IUCNৰ ৰেড ডাটা লিষ্টত প্ৰায় 40,000 প্ৰজাতিৰ নাম সন্নিৱিষ্ট হৈছে তাৰ ভিতৰত 8,400 বিধৰ অৱস্থাটো অতি সংকটজনক আৰু ইয়াৰ ভিতৰত আমাৰ ভাৰতবৰ্ষৰ টপ 10টা যিকেইটা দুষ্প্ৰাপ্য বন্যপ্ৰাণী বা ভাৰতৰ বিশ্বৰ বুকুৰ পৰা বিপন্ন হ'বলৈ বা নোহোৱা হ'বলৈ গৈ আছে সেই বন্যপ্ৰাণীসমূহৰ ভিতৰত বাঘ আছে তাৰ লগত হাতী আছে আৰু হাতীৰ সেইটো হৈছে আমাৰ যে এছিয়ান এলিফেণ্ট আৰু এছিয়ান এলিফেণ্টৰ অন্যতম সংঘৰ্ষ জৰ্জৰ এলেকাৰ কাৰণে আমি কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটি এই এলেকাটো এইবাৰ আমি বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপনৰ কাৰণে আমি চিন্তা কৰিলোঁ ইয়াত আমি পালন কৰোঁ আৰু ইয়াৰ ৰাইজক অলপ সজাগ কৰিবলৈ আমি চেষ্টা কৰোঁ এইটো এটা কথা জানিব বিচাৰিছোঁ গড়ৰ ক্ষেত্ৰত যিদৰে চৰকাৰে নিৰাপত্তাৰ ক্ষেত্ৰত ছিকিউৰিটি চিষ্টেমটো কটকটীয়া কৰিছে হাতীৰ ক্ষেত্ৰত কিয় তেওঁলোকে নিৰাপত্তাৰ ক্ষেত্ৰত কটকটীয়া কৰা নাই যিটো হাতী বনাঞ্চলৰ পৰা বনাঞ্চলত প্ৰৱেশ কৰি যথেষ্ট ক্ষতি সাধন কৰে নাই এটা গড়ৰ ক্ষেত্ৰত গড়ৰ সংৰক্ষণ আৰু হাতীৰ সংৰক্ষণৰ অলপ সুকীয়া পটভূমি আছে গড় সাধাৰণতে এটা এলেকাৰ মাজত থাকে এটা এলেকাৰ ভিতৰত থাকে ধৰক কাজিৰঙাত গড় আছে বা মানাহত গড় আছে বা ওৰাঙত গড় আছে এনেকৈ গড় এটা কিন্তু হাতী এটা বিশাল এলেকা ভ্ৰমণ কৰে গতিকে হাতীৰ ক্ষেত্ৰত গড়ৰ যিদৰে এটা সংৰক্ষিত এলেকাৰ ভিতৰত তাক সংৰক্ষণ কৰিব পৰা যায় হাতীৰ ক্ষেত্ৰত সংৰক্ষণ এলেকা অলপ বেলেগ হ'ব লাগিব আৰু হাতী সংৰক্ষণ নকৰা হাতী সংৰক্ষণ কৰিবলৈ আগবাঢ়ি নহাৰ বহুবিলাক কথা আছে ইয়াত বহুবিলাক উদ্দেশ্য আছে চৰকাৰ বন বিভাগৰ আমি ভাবোঁ যে চৰকাৰে এতিয়া এটা হিচাপ মতে যে আমাৰ অসমত প্ৰায় 5,000 বন্য হস্তি আছে বুলি কয় কিন্তু মোৰ মতে প্ৰকৃত সংখ্যা হয়তো 2,000তকৈ বেছি নহ'ব যদিও চৰকাৰী পৰিসংখ্যা 5,000 গৈছে কিন্তু সামগ্ৰিকভাৱে যদি আমি বিবেচনা কৰোঁ 2,000 হ'ব কিন্তু আৰু মানুহৰ আগ্ৰাসনৰ ফলত এই হাতীৰ লগতে অন্য জীৱকুল সকলো আজি বিপন্ন হোৱাৰ উপক্ৰম হৈছে তাৰ কাৰণে আমাৰ মাজত অলপ সচেতনাৰ প্ৰয়োজন আমিও অলপ সজাগ হ'বলৈ মানৱ জাতি যাতে আমাৰ লগতে এই পৃথিৱীখন সকলো জীৱকুলৰ কাৰণে বসবাসৰ উপযোগী হৈ থাকে বেদখল মুক্ত কৰাৰ কথা কৈছে চৰকাৰে বেদখল মুক্ত কৰাৰ কথা কৈছে কিন্তু বনাঞ্চলত বৰ্তমান সময়ত বেদখলৰ ৰাজ চলি আছে কি ক'ব বেদখল মুক্ত কৰাৰ যিটো কথা আছিল বন বিভাগৰ এইটো এটা শ্লোগানৰ বাহিৰে একো নহয় আমি প্ৰকৃত ক্ষেত্ৰত বা দেখিবলৈ পাইছোঁ যে বন বিভাগৰ
চকুৰ সন্মুখত আমাৰ ৰাজ্যখনৰ বহুবিলাক সমৃদ্ধ বনাঞ্চল ইতিমধ্যে নিশেষ হৈ গৈছে হয় চৰকাৰে কোনো ক্ষেত্ৰত চৰকাৰী বিষয়া কোনো ক্ষেত্ৰত চেষ্টা কৰিছে কিন্তু অধিক ক্ষেত্ৰত আমি দেখিবলৈ পাৰোঁ এইটো প্ৰশাসনৰ বাহিৰে একো নহয় আচলতে আমাৰ সেইকাৰণে আমাৰ যিমানবিলাক আজি হাতী মানুহৰ সংখ্যাত ইমান বৃদ্ধি পোৱাৰ মূল কাৰণটো এইটো হৈছে যে আমি বনাঞ্চলবিলাক লাহে লাহে নোহোৱা হৈ গৈছে তাত মানুহে বসবাস কৰিছে গতিকে হাতী যাব ক'ত হাতী যাবলৈ হাতী খাবলৈ জেগা নাই হাতীক প্ৰতিদিনে হাতী খাবলৈ প্ৰায় 300 কিলোগ্ৰাম তেওঁলোক খাদ্য সামগ্ৰী লাগে কিন্তু খাব ক'ৰ পৰা কাৰণ বনাঞ্চল নাই বনাঞ্চল কি হ'ল যে মানুহে দখল কৰিছে আৰু চৰকাৰে এই ক্ষেত্ৰত যি ধৰণৰ পদক্ষেপ ল'বলৈ আজি যদি আমি সেই ধৰণৰ পদক্ষেপ লোৱা দেখা নাই চৰকাৰী আঁচনি বহুত আছে কিন্তু কাৰ্যক্ষেত্ৰত প্ৰকৃত ক্ষেত্ৰত যি ধৰণৰ প্ৰচেষ্টা হ'ব লাগিছিল সেই প্ৰচেষ্টা হোৱা পৰিলক্ষিত হোৱা নাই ইতিমধ্যে আমি অলপ কথা পাতি আছিলোঁ এই বিষয়তে যে এনেকুৱা এটা এলেকা আমি বাছি ল'ব লাগে যিটো এলেকাত কাম কৰিলে সেই ৰাইজৰ লাভ হয় আমাৰ মানুহৰ স্বাৰ্থ চাবই লাগিব আমি যেতিয়া বনাঞ্চল আমি উচ্ছেদ কৰাৰ কথা ক'ম তেতিয়াও মানুহৰ স্বাৰ্থটো আহিবই মানুহৰ স্বাৰ্থৰ ৰক্ষাৰ কথা আহিবই আমি বিচাৰিছোঁ যে এনেকুৱা এটা এলেকা এনেকুৱা প্ৰত্যন্ত এলেকা এনেকুৱা দুৰ্গম এলেকা এই এলেকাত গৈ এই এলেকাৰ চৰকাৰী বিভাগসমূহক লগত লৈ ৰাইজকো সজাগ কৰি ৰাইজো সজাগ হ'ব লাগিব ৰাইজেও যাতে বনাঞ্চল ধ্বংস নকৰে নিজৰ চাৰিওফালে চৌপাশত থকা অৰণ্যভূমি যাতে সংৰক্ষিত নহয় আমি প্ৰত্যেকজন নাগৰিকে সচেতন হ'ব লাগিব বন বিভাগৰ দায়িত্ব আছে যে সেই যিখিনি এলেকা আছে সেই এলেকা যাতে সংৰক্ষিত হৈ থাকে ঠিক সেইদৰে আন যিবিলাক চৰকাৰী বিভাগ আছে সেই চৰকাৰী বিভাগসমূহৰ দায়িত্ব আছে গতিকে এই গোটেই বিভাগসমূহৰ সমন্বয়ত ৰাইজৰ সহযোগত আমি কেতবোৰ পদক্ষেপ লোৱাৰ কথা চিন্তা কৰিছোঁ কিন্তু এতিয়াও সুনিৰ্দিষ্ট যে এনেকুৱা ধৰণৰ কাৰ্যসূচী ল'ম এইটো নিৰ্দিষ্ট হোৱা নাই আমি কিন্তু অনাগত দিনত এই সন্দৰ্ভত ইয়াত কাম কৰাৰ ইচ্ছা আছে থেংক ওদালগুৰি জিলাৰ টাংকি বস্তিত বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে উদযাপন কৰা হৈছে আপুনি উপস্থিত হওক কি ক'ব বিশ্ব যিটো বন্যপ্ৰাণী দিৱস সেইটোৰ এইবাৰৰ থিমটো হৈছে ৰিকভাৰিং কি স্পিচিজ মানে কোনো এটা অঞ্চলত এটা বন্যপ্ৰাণীৰ উপস্থিতিয়ে অঞ্চলটোৰ গুৰুত্ব বঢ়ায় যেনেকৈ কাজিৰঙা বুলি ক'লে আমি গড়ৰ কথা কওঁ আমি ওদালগুৰি অঞ্চলটো জানো মানে ষষ্ঠীৰ কাৰণে বিখ্যাত এটা অঞ্চল আৰু সেইটো কাৰণে বোধহয় আমাৰ আজি বেছ দশক জুৰি ইয়াত এটা সংঘাত যিটো আমি ইণ্টাৰেকশ্যন বুলিয়ে কৈছোঁ আচলতে সংঘাত নহয় গতিকে তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি চলি আছে আৰু 2014 চনৰ পৰাই আমি অঞ্চলটোত বিভিন্ন ধৰণে বিশেষকৈ ৰাইজক সজাগ কৰাৰ লগতে এই বিষয়বোৰ মানে ৰাইজৰ সমস্যা আৰু হাতীৰ সমস্যা দুয়োটাই কিদৰে আমি নাইকিয়া কৰিব পাৰোঁ সেইটো কাৰণে কিছু কাম কৰিছোঁ খুব মানে গ্ৰাছ ৰুট লেভেলত আহি পেলাই গতিকে আজি আমি ভাবিলোঁ যে টেংকি বস্তি আপোনালোক জানে ভাৰত ভূটান সীমান্তৰ একেবাৰে দূৰৈত অৱস্থিত এটা অঞ্চল আৰু আমাৰ যিটো তথাকথিত আমাৰ আধুনিক সমাজখনৰ পৰা একদম মানে বিচ্ছিন্ন বুলি ক'ব পাৰি ৰাস্তা পথ এইটো কাৰণে কিন্তু ৰাইজে কিদৰে যুদ্ধ কৰিছে এই সমস্যাটোৰ সৈতে প্ৰতিদিনে সেইটোৰো এটা মানে আমি এটা উমান লোৱাৰ চেষ্টা কৰিছোঁ আজি 14 চনত আহিছিলোঁ 15 চনত আহিছিলোঁ তাৰপিছত আজি বহু বছৰৰ পাছত আহিছোঁ কিন্তু সমস্যাটো কমা নাই আচলতে বৃদ্ধি পাইছে আৰু মূল কাৰণ হৈছে আমাৰ ইণ্ডো ভূটান সীমান্তটোত যিখিনি RF আছিল ৰিজাৰ্ভ ফৰেষ্ট আছিল বা প্ৰস্তাৱিত যিবোৰ সংৰক্ষিত বনাঞ্চল আছিল সেইবোৰ ধ্বংস হৈ যোৱাটো আৰু এই ধ্বংস হৈ যোৱাৰ মূলতেই সংঘাতটো বৃদ্ধি পাইছে সমস্যাটো বৃদ্ধি পাইছে গতিকে আমি নতুনকৈ এটা নতুন দৃষ্টিভংগীৰে আকৌ গোটেই বিষয়টোক ভাবি পেলাই আজি আমি ইয়াত বিভিন্ন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনকো আমি নিমন্ত্ৰণ কৰিছিলোঁ আমি ইয়াত DRDA প্ৰকল্প সঞ্চালক তেওঁ উপস্থিত আছে আমাৰ ইয়াৰ বনাঞ্চলিক বিষয়া সংমণ্ডল বিষয়া বন প্ৰাধিকাৰী সকলো উপস্থিত আছে গতিকে সকলোৱে মিলি আৰু উপস্থিত ৰাইজৰ সহযোগিতাত আমি এই অনাগত সময়ছোৱাত ইয়াৰ পৰা এই সমস্যাটো আমি কিদৰে ক্ৰমান্বয়ে হ্ৰাস কৰি আনিব পাৰোঁ তাৰ কাৰণে কিছুমান আমি কাৰ্যৱলী আচলতে লোৱাৰ কাৰণে আমি আৰম্ভণি এটা কৰিছোঁ আজি ইয়াত প্ৰথম কথা হৈছে আপোনালোকে জানে বিগত সময়ত যথেষ্ট লোক হাতীৰ গছকৰ মৃত্যু হৈছে এই ক্ষেত্ৰত আমি দেখিছোঁ যে মানুহ যিসকলে আহি আচলতে হাতীৰ সন্মুখত পৰে হাতীটো দেখাৰ লগে লগে আচলতে ৰাইজে কি কৰিব বহু সময়ত কিং কৰ্তব্য বিমূৰ হৈ পৰে গতিকে তেনে অৱস্থাত তেওঁলোকে কি কৰা উচিত বা অনুচিত তাৰ এখন পৰামৰ্শাৱলী আমি আচলতে যুগুত কৰিছোঁ সেইখন আমি আচলতে ইয়াতে আজি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰিছোঁ তাত আমি কিছুমান কথা উল্লেখ কৰি দিছোঁ যে এইটো কৰা উচিত বা এইটো অনুচিত গতিকে এইবোৰ একদম সাধাৰণ কথা তাকে ৰাইজৰ মাজত কিন্তু গৈ পেলাই কওঁতাৰ আমি অভাৱ দেখিছোঁ গতিকে আমি সেইখিনি কৰিছোঁ আৰু সেইখিনি আমি ঘৰে ঘৰে পিছত আমি লৈ যোৱাৰ এটা প্ৰয়াস কৰিম আজি আমি ইয়াত প্ৰথম খালি আৰম্ভণিটো কৰিছোঁ আমি এইটো নহয় যে আগতে নাছিল আগতে কৰি আছিলোঁ মাজত কোভিড পৰিস্থিতিৰ কাৰণে এইটো অলপ গেপ পৰি গৈছে এতিয়াৰ পৰা আকৌ এই কামখিনি অকল টেংকি বস্তি বুলিয়ে নহয় এই ওদালগুৰি জিলাৰ যিখিনিত সঘন ষষ্ঠী উপদ্ৰুত অঞ্চল তাত আমি এইখিনি কাম কৰাৰ প্ৰয়াস এটা কৰিছোঁ যিহেতু বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত হাতী ওলাই আহে হাতী মানুহ সংঘাত হয় তাৰ পৰিপ্ৰেক্ষিতত বনাঞ্চলত যিহেতু বেদখলৰ সৃষ্টি হৈছে মূল কাৰণ সেইটোৱেই
আজি হাতী যে আমাৰ অসমত নাইকিয়া এইটো নহয়। অসম আমাৰ পূৰ্বপুৰুষসকলে এটা সহাৱস্থানেৰে জীয়াই আছিল। গতিকে কিন্তু সেই সহাৱস্থানটো আমি পাহৰি গৈছোঁ। আমি কি হৈছোঁ, আমাৰ হিউমেন যিখিনি আমি মানুহ, আমি এটা ডমিনেণ্ট স্পিচিছ হৈ গৈছোঁ আচলতে। গতিকে এইটো ক্ষেত্ৰত অন্য জীৱ বন্যপ্ৰাণীয়েতো সহ্য নকৰিব যে পৃথিৱীখনত সকলোৰে সমান অধিকাৰ আছে। এই কথাটো আমি সকলোৱে বুজি পাব লাগিব। তেওঁলোকৰ কাৰণে যিখিনি বাসস্থান আছিল, তেওঁলোকৰ যিখিনি খাদ্য আছিল, আমিতো তাত আজি অনাধিকাৰ প্ৰৱেশ ঘটাইছে আমাৰ মানুহৰ। তেওঁলোকৰ খাদ্যৰ আমি লৈ আহিছোঁ নিজৰ কাৰণে। গতিকে এই কথাটো আমি সেইকাৰণে আকৌ নতুনকৈ ভাবিব লাগিব। বনাঞ্চল ৰক্ষাটোৱে আচলতে এই সমস্যাটোৰ স্থায়ী উপায়। গতিকে যিখিনি বনাঞ্চল এতিয়াও অক্ষত বা কিছু পৰিমাণে হ'লে হয়তো ডিগ্ৰেড হৈছে বা ডিষ্ট্ৰাক্ট হৈছে, সেইখিনিক আমি তাৰ পুনৰ উদ্ধাৰ কৰিব লাগিব। তাত পুনৰ আকৌ আমি তাত প্লেণ্টেশ্যন কৰিব লাগিব। আচলতে বনাঞ্চল এখনত প্লেণ্টেশ্যন কৰাতকৈও আগৰ যিবোৰ আমাৰ নেটিভ ফৰেষ্ট আছে, যিবোৰ অৰণ্য য'ত হাতীৰ যিবোৰ খাদ্য আছিল, সেইবিলাক আচলতে আমি তেনে অৱস্থাতে ৰখাটো আটাইতকৈ প্ৰয়োজন। কিন্তু তেতিয়া গোটেই অসমতে সেইটো হৈ থকা নাই। গতিকে আমি হাতীৰ খাদ্য উপযোগী কিছুমান আচলতে বন বিভাগৰ সৈতে লগ লাগি হ'লেও আমি তেওঁলোকক ক'ব লাগিব যে সেইখিনি থাকক। আৰু আমি এই ৰিজৰ্ট ব্যৱসায়ৰ নামত, টুৰিজিমৰ নামত যাতে আমাৰ বনাঞ্চল আৰু ধ্বংস নকৰোঁ, সেইটো কাৰণে মোৰ অনুৰোধ, মিডিয়াই বিশেষকৈ এইটো ক্ষেত্ৰত এটা সদা জাগ্ৰত প্ৰহৰীৰ ৰূপ তেওঁলোকে কাম কৰিব লাগিব, লগত ৰাইজক সজাগ কৰিব লাগিব।